নমস্কাৰ ডিয়াৰ মামলৈ সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th ছেমিষ্টাৰ অসমীয়া বিষয়ৰ বিশেষ সাহিত্যিকৰ সাহিত্য অধ্যয়ন লক্ষ্মীনাথ বেজবৰুৱা আৰু নৱকান্ত বৰুৱা কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। 1 নম্বৰ ক প্ৰশ্নটো হৈছে পাঠ্যৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণৰ অন্তৰ্গত অধ্যায়কেইটাৰ মাজেদি আত্মজীৱনীকাৰ বেজবৰুৱাই তেওঁৰ সময়ৰ অসমীয়া সমাজখনক কিদৰে পৰ্যবেক্ষণ কৰিছে এটি বিশ্লেষণাত্মক আলোচনা যুগুত কৰক। বেজবৰুৱাৰ আত্মকথা মোৰ জীৱন সোঁৱৰণ বেজবৰুৱাৰ জীৱনকালৰ অসমৰ সমাজ ব্যৱস্থাৰ ভালেমান তথ্যৰ নিৰ্ভৰযোগ্য দলিলস্বৰূপ। ব্যক্তি আৰু সমাজ যিহেতু পৰস্পৰ অংগাংগীভাৱে জড়িত, সেয়েহে বেজবৰুৱাই নিজৰ জীৱনৰ বিভিন্ন ঘটনা বৰ্ণনা কৰিবলৈ যাওঁতেই ইয়াত সমকালীন অসমৰ সমাজখনো সোমাই পৰিছে। শিক্ষা, যাতায়াত, পৰিয়াল ব্যৱস্থা, ধৰ্মীয় সংস্কাৰ, চৰকাৰী ব্যৱস্থাৰ ভালেমান দিশ আত্মজীৱনীখনত পোহৰলৈ আহিছে। তদুপৰি সেই সময়ৰ বংগৰ সাংস্কৃতিক পৰিৱেশ, মানুহৰ মানসিক শৈক্ষিক বাতাবৰণৰ গুৰুত্বপূৰ্ণ তথ্য কেতবোৰো ইয়াত সন্নিৱিষ্ট হৈছে। বেজবৰুৱাৰ পিতৃ এজন চৰকাৰী কৰ্মচাৰী আছিল আৰু কৰ্মসূত্ৰে ইঠাইৰ পৰা সিঠাইলৈ বদলি হৈ ঘূৰি ফুৰিব লগাত পৰিছিল। এই কথাই সেই সময়ৰ চাকৰিজীৱী অসমীয়াৰ জীৱনচিত্ৰ এখন দাঙি ধৰে। অৱস্থাসম্পন্ন অভিজাত লোকৰ জীৱনশৈলীৰ বিভিন্ন দিশো ইয়াৰ জৰিয়তে উপলব্ধি কৰিব পৰা যায়। বিভিন্ন তীৰ্থস্থান, নদী আৰু পাহাৰেৰে পৰিবেষ্টিত গুৱাহাটী তেতিয়াৰ সময়ত প্ৰাকৃতিক সৌন্দৰ্যত অতি চহকী আছিল। বেজবৰুৱাৰ ঘৰখনৰ ধৰ্মীয় সংস্কাৰৰো ভালেমান দিশৰ আভাস পোৱা যায়। গুৱাহাটীত থকা সময়ত কামাখ্যা আৰু হাজোৰ বাহিৰে বশিষ্ঠাশ্ৰম, উমানন্দ, অষ্টক্লান্ত আদি প্ৰায় কেইখন তীৰ্থস্থানলৈ তেওঁ দেউতাকৰ সৈতে গৈছিল। নাৱেৰে শিৱসাগৰলৈ যাত্ৰা কৰোঁতে দেউতাকে ঘোষা গাইছিল। নাৱৰ পৰাই দূৰৈত কমলাবাৰী সত্ৰৰ গছ দেখিবলৈ পাওঁতে দেউতাকৰ আদেশ মানি তেওঁলোকে সত্ৰক উদ্দেশ্য কৰি সেৱা কৰিছিল। বেজবৰুৱাৰ দেউতাকে দৰৱ আদি দি মানুহৰ চিকিৎসা কৰিব জানিছিল। সেই সময়ৰ অসমৰ চিকিৎসা ব্যৱস্থাৰ পিছপৰা দুখলগা ছবি এখনৰো আভাস আত্মজীৱনীখনত পোৱা যায়। লক্ষ্মীনাথৰ পিতৃ অৱসৰ লৈ নাৱেৰে আহি আছে বুলি শুনি এহাল অকলশৰীয়া বুঢ়া-বুঢ়ীয়ে দেউতাকৰ পৰা দৰৱ ল'বলৈ বাট চাই আছিল। বেজবৰুৱাৰ আত্মজীৱনীখনত সমকালীন অসমৰ শিক্ষা ব্যৱস্থাৰো বিভিন্ন দিশ প্ৰতিফলিত হৈছে। বেজবৰুৱাই নিজৰ স্কুলৰ জীৱন প্ৰসংগত কৈছে যে তেওঁৰ কাৰণে গুৱাহাটীৰ স্কুল সকলো ফালৰ পৰা আনন্দালয় নহৈ জমালয় হৈ উঠিছিল। স্কুললৈ গ'লে বৰঞ্চ বৰ ফাটেকলৈ যোৱা যেনহে তেওঁ অনুভৱ কৰিছিল। দেউতাকৰ হুকুম মানি তেওঁ কেৱল স্কুললৈ গৈছিল। সেই সময়ত বঙলা যাত্ৰাগানৰ প্ৰচলন অসমত আছিল। ল'ৰা-ছোৱালীৰ মুখতো আনকি বঙলা পালৰ গান। অসমীয়াসকলে নিজেই বঙালীসকলক সকলো বিষয়তে শ্ৰেষ্ঠ জ্ঞান কৰিছিল। আনকি সত্ৰবোৰতো অংকীয়া ভাওনাৰ লগতে বাৰেবিং কৰা নাট বঙলা ভাষাত লিখি অভিনয় কৰোৱাই গোসাঁই মহন্তসকলে গৌৰৱ অনুভৱ কৰিছিল আৰু দৰ্শকো সুখী হৈছিল। আনকি অনেক অসমীয়া লোকে নিজৰ নামৰ লগত দত্ত, দাস আদি বঙলা লোকৰ উপাধি লগাই লৈ সুখ পাইছিল। এয়া আছিল বেজবৰুৱাকালীন অসমৰ দুৰৱস্থাৰ এক ভয়লগা দুখলগা বাস্তৱ ৰূপ।